আজি ৰাতিপুৱাই পুৱা প্ৰসংগলৈ ওলালোঁ। যিহেতু 575 সংখ্যক শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে আমাৰ নামঘৰত পুৱা প্ৰসংগ হৈছে আৰু মই লৰালৰিকৈ গাটো ধুই নিজৰ গোঁসাইঘৰত গুৰু সেৱা কৰি নামঘৰলৈ বুলি ওলালোঁ। আৰু আপোনালোকক আমাৰ ঘৰৰ পদূলিৰ ৰাস্তাকণ অকণমান এনেই দেখুৱাই দিলোঁ আৰু গৈ গৈ আমি নামঘৰ পালোঁ। যিহেতু তাত সমাগম আমি যোৱালৈ হৈয়ে গৈছিলে, মোবাইলটো উলিয়াই থাকিবলৈ বেয়া লাগে কাৰণে কাষেদি আপোনালোকক অকণমান দেখুৱাই দিলোঁ। ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাইছোঁ। আমি তাত বহিলোঁ। ৰাতিপুৱা যিহেতু মোৰ পুৱা প্ৰসংগ এইবাৰ প্ৰথম, মই আগতে পুৱা প্ৰসংগ পোৱা নাই। এয়া অকণমান নাম আপোনালোকক শুনাইছোঁ, শুনক। নামৰ কিছু অংশ আপোনালোকক শুনালোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পালে। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।